তুমি হেন মোৰ প্ৰজাৰ মাজত প্ৰচাৰ কৰিছ যে মোৰ উপাস্য দেৱতা বিষ্ণু আৰু সেই গোপিনীৰ বস্ত্ৰ হৰণকাৰী কলীয়া কৃষ্ণ এক আৰু অভিন্ন বুলি এই কথা অথানে পূজাৰী প্ৰকাশ কৰিবলৈ জ্ঞান আৰু সাহস কোনে দিলে তোমাক? হঠাৎ আজি আপোনাৰ এনে প্ৰশ্নৰ উদয় হ'ল কেনে? এই পৃথিৱীৰ বৈকুণ্ঠপতি বিষ্ণু ক'ত আৰু সেই দ্বাৰকাপতি কৃষ্ণ ক'ত? কি কৰে বাৰু এক আৰু অভিন্ন হ'ব পাৰে? আপোনাৰ উপাস্য দেৱতা বিষ্ণু আৰু দ্বাৰকাপতিৰ কৃষ্ণ এক আৰু অভিন্ন। পূজাৰী ৰাজ অন্ধক্ষেপী ছন্দ বিপ্ৰ ব্ৰাহ্মণ তুমি পূজাৰী বৈকুণ্ঠপতি কৃষ্ণ আৰু সেই দ্বাৰকাপতি কৃষ্ণ কেতিয়াও এক হ'ব নোৱাৰে আৰু পুনৰ যদি তুমি কাৰোবাৰ আগত প্ৰচাৰ কৰা এই কথা থাকিব লাগিব তুমি গৰখৰ লৌহ কাৰাগাৰে। প্ৰকৃত সত্য প্ৰকাশ কৰিলে ৰাজদ্ৰোহৰ অপৰাধ নহয়। সংযত কৰি কথা কবা পূজাৰী মনত ৰাখিবা মহাৰাজৰ আজ্ঞাবাহী ভিক্ত তুমি। হ'ব পাৰো ৰাজ অন্নহেবী মই, হ'ব পাৰো ৰাজ অন্নহেবী পূজাৰী মই, তথাপিতো প্ৰকৃত সত্যৰ পৰা বিচলিত নহওঁ পূজাৰী তোমাৰ কোনো যুক্তিকে মই মানি ল'ব নোখোজো। মোৰ বিচাৰ মোৰ উপাস্য দেৱতা বিষ্ণু আৰু সেই কলীয়া কৃষ্ণ কেতিয়াও এক হ'ব নোৱাৰে। আজিলৈ সহায় ইমানতে ভংগ কৰা হ'ল। মহাৰাজ